হেল্ল' এভৰিৱান, এয়া হৈছে মোৰ ভাগিনজনী। তাইৰ নামটো হৈছে কৃতি। কৈ দিছোঁ বাৰু ভিডিঅ'ৰ যোগেদি। আৰু এয়া তাই নতুনকৈ খোজকাঢ়িব লৈছে আৰু তাই আজি 1 বছৰ সম্পূৰ্ণ হ'ল। তাৰ কাৰণে সৰুকৈ বাৰ্থডে অকণ পতা হৈছে আৰু এই সৰুকৈ অকণমানকৈ ডিজাইন দিয়া হৈছে, পেণ্ডেল অকণো দিয়া হৈছে। এইফালে ৰিচিপশ্যন যিহেতু হ'ব আৰু মই আগদিনাই গুচি আহিলোঁ আৰু মায়ে এইফালে তামোল চামোল কাটি আছে আৰু এইফালে ভকতো আহিছে, যিহেতু তাই হৈ পেলাই অকণমান শিশুলীলা পাঠ কৰাব। আৰু তাই একদম ধুনীয়াকৈ ধুনুকৈ বেন চেন মাৰি গা পা ধুই কৰি পেলাই পূৰা ৰেডি হৈ গ'ল। আৰু এইফালে এজনকৈ যিহেতু মানুহ আহিছে, এইফালে খুৰাহঁতো খুৰী পেহী সকলোবোৰ আহিলে। তাৰপিছতে এইফালে ময়ো অকণমান সাজি কাচি ল'লোঁ আৰু এজনকৈ বুলি কওঁতেই বহুত মানুহে হৈ গ'লগৈ। এইফালে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া মানুহ বহুত মানুহে হৈ গ'লগৈ। এইফালে এতিয়া কেক কাটিব যিহেতু, আৰু তাই ভাবিছে মানে আজি কি হৈ গ'লগৈ, আৰু এইফালে তাই ভয় খাইছে যিহেতু মাকক ওচৰৰ পৰা নেনামে। আৰু সৰু সুৰাকৈ এনেকৈয়ে আমি বাৰ্থডে চেলিব্ৰেশ্যনটো কৰিলোঁ তাইৰ স্পেচিয়েল দিনটোত। আৰু এয়াই হৈছিলে আজি মিনি ব্লগটো। ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি